পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা। কি হ'ব কংগনা ৰানাৱটৰ? কেন্দ্ৰৰ শাসনাধিষ্ঠিত চৰকাৰক অকাৰণত অতি তোষামোদ কৰি জনতাৰ চকুত দৃষ্টিকটু হ'ল বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱট। বলিউডত কোনো গডফাদাৰ নোহোৱাকৈ অতি কষ্টৰে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশৰ পৰা মায়ানগৰী মুম্বাইলৈ যাত্ৰা কৰিছিল কংগনা ৰানাৱটে। বলিউডৰ ছবিত অভিনয় কৰা কংগনা ৰানাৱটৰ বাবে অতি কষ্টকৰ আছিল এই যাত্ৰা। মডেলিং জগতৰ পৰা কেৰিয়াৰ আৰম্ভ কৰা কংগনা ৰানাৱটে যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি নিজৰ এটা সুকীয়া স্থান দখল কৰিছিল। সকলো সমালোচনাৰ উচিত প্ৰত্যুত্তৰ জনতাই কংগনাক হাতে হাতে দিলে কংগনাক শেহতীয়া মুক্তি লাভ কৰা ধাকৰ নামৰ ছবিখনক লৈ। কিয়নো এই ছবিখনত কংগনা ৰানাৱটে চিনেমাখনৰ প্ৰযোজক পৰিচালকক এনে আৰ্থিক সংকটৰ মুখামুখি কৰালে যে প্ৰায় ৭৫ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখনে ৯টা দিনত ৱৰ্ল্ড ৱাইড কালেকশ্যন আহৰণ কৰিছিল মাত্ৰ ৪ কোটি টকা। ৭৫ কোটিৰ বিপৰীতে ৪ কোটি অৰ্জন কৰা কংগনাৰ ধাকৰ ছবিখন ফ্লপ নহয় বলিউডৰ ইতিহাসৰ এখন মহাফ্লপ চিনেমালৈ অৱনমিত হ'ল। আনকি যোৱা শনিবাৰে অৰ্থাৎ মুক্তিৰ ৮ নম্বৰ দিনটোত ছবিখনে সৰ্বভাৰতীয় পৰ্যায়ত মাত্ৰ ৪,৪২০ টকাহে ধন অৰ্জন কৰিবলৈ সক্ষম হয়। এয়া বলিউড ইতিহাসৰ মহাফ্লপ ছবিৰ উদাহৰণৰ মাইলষ্টনত নাম সন্নিৱিষ্ট হ'ল কংগনা ৰানাৱটৰ অভিনীত ছবি ধাকৰ।